কৃষ্ণৰাম সকলো দৰ্শককে স্বাগতম জনালোঁ। ব্ৰেইন ষ্ট্ৰোক হোৱাৰ পৰা আমি নিজকে কেনেকৈ বচাই ৰাখিব পাৰোঁ তাৰে তিনিটা উপায় আজি আপোনালোকৰ আগত জনাম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰতি বছৰে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ সংখ্যা ভাৰতবৰ্ষত দিনক দিনে বৃদ্ধি পাই আহিছে। বিশেষকৈ 40 বছৰৰ পিছত পুৰুষ মহিলা উভয়ৰে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ সম্ভাৱনা খুবেই বেছি। সেই গতিকে তিনিটা উপায় যদি প্ৰতিজন লোকেই মানি চলিব পাৰে, নিশ্চয়কৈ ব্ৰেইন ষ্ট্ৰোক হোৱাৰ পৰা শৰীৰটোক মুক্ত কৰি ৰাখিব পাৰিব। 1 নম্বৰতে অত্যাধিক চৰ্বি আৰু কলেষ্টৰলে আমাৰ তেজবাহী ধমনীসমূহত ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি কৰে আৰু ইয়ে ষ্ট্ৰোকৰ কাৰণ হ'ব পাৰে। সেয়েহে আমি আমাৰ খাদ্য তালিকাত চৰ্বি আৰু কলেষ্টৰলযুক্ত আহাৰৰ পৰিমাণ হ্ৰাস কৰা উচিত। খাদ্যত কমকৈ তেলৰ ব্যৱহাৰ, চৰ্বি কমকৈ থকা মাংস সেৱন, চৰ্বি কমকৈ থকা গাখীৰ আৰু দুগ্ধযুক্ত সামগ্ৰী, পেকেটত থকা পূৰ্ব প্ৰস্তুত খাদ্য ইত্যাদি গ্ৰহণ নকৰাকৈ থাকি আমাৰ শৰীৰত অত্যাধিক চৰ্বি আৰু কলেষ্টৰল জমা হোৱাৰ পৰা বাধা দিব পাৰোঁ। তদুপৰি আমি কণীও কম পৰিমাণে খোৱা উচিত। বিশেষকৈ কণীৰ বগা অংশ খালেও কণীৰ কুহুমটো কমাই খাব লাগে। 2 নম্বৰতে খাদ্যত অত্যাধিক ছডিয়াম থাকিলে আমাৰ হাই প্ৰেছাৰ হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে কেঁচা নিমখ বা অতিৰিক্তভাৱে নিমখ খাব নালাগে। ৰন্ধন কাৰ্যতো নিমখ কমকৈ ব্যৱহাৰ কৰিব লাগে। বজাৰৰ প্ৰস্তুত নিমখীয়া খাদ্য কমাই খাব লাগে, কিয়নো এনেকুৱা খাদ্যত যথেষ্ট পৰিমাণে ছডিয়াম নিহিত হৈ থাকে। খাদ্যদ্ৰব্যত যদি ডাইছডিয়াম ফছফেট আৰু মনোছডিয়াম গ্লুটামেট থাকে, তেন্তে তেনেকুৱা খাদ্যত অতিৰিক্ত পৰিমাণে ছডিয়াম নিহিত হৈ থাকে। সেই গতিকে তেনেকুৱা খাদ্য গ্ৰহণ কৰাটো আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ক্ষতিকাৰক। সতেজ আৰু গৰম খাদ্যহে গ্ৰহণ কৰা উচিত। নিয়ন্ত্ৰিত মাত্ৰাত ছডিয়াম বা নিমখ গ্ৰহণ কৰি আমি ব্ৰেইন ষ্ট্ৰোকৰ সম্ভাৱনা বহুখিনি কমাই ৰাখিব পাৰোঁ। 3 নম্বৰতে মদ্যপান কৰা ব্যক্তি ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ সম্ভাৱনা খুবেই বেছি হয়। দৈনিক যিবিলাক লোকে দুবেগতকৈ বেছি মদ্যপান কৰে, তেনেকুৱা লোকৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা মদ্যপান নকৰা ব্যক্তিতকৈ দুগুণেই বেছি হয়। অধিক পৰিমাণে মদ্যপান কৰাৰ ফলত ব্ৰেইন ষ্ট্ৰোকৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পাবলৈ ধৰে। গৱেষকসকলৰ মতে অধিক পৰিমাণে মদ্যপান কৰা স্বাস্থ্যৱান প্ৰাপ্তবয়স্ক ব্যক্তি এগৰাকীও কম বয়সতে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিব লগা হ'ব পাৰে। সেয়েহে ব্ৰেইন ষ্ট্ৰোকৰ পৰা শৰীৰটোক মুক্ত কৰি ৰাখিবলৈ হ'লে মদ্যপান কৰাৰ পৰা নিজকে আঁতৰত ৰাখিব লাগে। গতিকে সকলোৱে এই উপায় তিনিটা মানি চলিবলৈ চেষ্টা কৰা উচিত। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে সকলোৱে
লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক আগলৈ ভিডিঅ' বনাবৰ কাৰণে প্ৰেৰণা দিব বুলি আশা কৰিলোঁ। কৃষ্ণ।